নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি পেৰা বনাবলৈ লৈছোঁ। তাৰ বাবে আধা লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি ভালকৈ উতলিবলৈ দিছোঁ কেৰাহী এখনত। পৰিষ্কাৰ কেৰাহী এখন ল'ব লাগে যাতে গাখীৰখিনি ছাইডত লাগি নধৰে। গাখীৰখিনি লাহে লাহে কমি আহিছে। কমি অহাত ইয়াত আধা কাপ চেনি দিব লাগিব। দিয়াৰ পিছতে গাখীৰখিনি কালাৰ চেঞ্জ হৈ গ'ল। ভালদৰে লৰাই থাকিব লাগিব যাতে গাখীৰখিনি লাগি নাযায় কেৰাহীটোত। আৰু ফ্লেমটো মিডিয়াম চাইজত ৰাখিব লাগিব। লাহে ডাঠ হ'বলৈ লৈছে। হেতাখন পূৰা লৰাই থাকিব লাগিব যাতে ধৰি নাযায় গাখীৰখিনি। গেছৰ ফ্লেমটো এতিয়া মিডিয়াম টু ল' টু মিডিয়াম কৰি থাকিব লাগিব। তাতে এটা কথা ক'বলৈ লৈছোঁ, ইয়াত অকণমান ঘি ব্যৱহাৰ কৰিব পাৰে। যোনে খায় সি দিব পাৰে, যোনে নাখায় নিদিলেও হয়, এইটো অপশ্যনেল হয়। হেতাখন কিন্তু এনি টাইম লৰাই থাকিব লাগিব যাতে গাখীৰখিনি তলত ধৰি নাযায়। এয়া লাহে লাহে ডাঠ হৈ আহিছে গাখীৰখিনি। আৰু এই গাখীৰৰ কালাৰটো চেনি দিয়াৰ পিছত চেঞ্জ হৈ গ'ল, এটা মটীয়া বৰণৰ কালাৰ হৈ গ'ল। এইটো সময়ে মেইন পেৰাৰ। এনি টাইম হেতাখন লৰাই থাকিব লাগিব। লাহে লাহে মিশ্ৰণখিনি ডাঠ হ'বলৈ লৈছে। এইখিনিয়ে মেইন সময়। এয়া প্ৰায় হৈছে আৰু হেতাখনত এয়া আঠা আঠা লাগি ধৰিছে। পৰিষ্কাৰ ডিছ এখনত ঘিউ অকণ লৈ মিহলাই লৈছে। কেৰাহীটোৰ পৰা বনাব পাৰে, তথাপিও কেৰাহীটো গৰম হ'বৰ কাৰণে ডিছখনত উলিয়াই লৈছে। পেৰা ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি প্ৰথমবাৰ পেৰা বনাইছিলোঁ, তথাপিও বহুত ধুনীয়া হৈছে।